ক'ৰবাত ভাল পাইছে নাই পাইছ কেলৈ চিন্তা কৰিছ খালি চাগে খালিব নাপায় ন ভাত খাত কি মই ধৰি আছিলো বহুত দুখ লাগিলে এই ভিডিঅ'টো দেখা পায় আৰু আপোনালোকেও নিশ্চয় গম পাইছে চাগে ভিডিঅ'টো দেখা পায় ভিডিঅ'টো দেখি ভিডিঅ'টো কেনেধৰণে এই কাকাজনে কাকা বুলি কৈছোঁ বাৰু কাকাজনে আইতাজনীৰ হাতত ধৰি আছে শেষ সময়লৈকে তেওঁ এৰি দিয়া নাই হাতৰ পৰা মই একচুৱেলি ইম'চনেল হৈ গ'লোঁ কিয় ৰিচেণ্টলি মোৰ আইতাও ঢুকাইছিলে আৰু মই আইতা ঢুকোৱাৰ টাইমত নাছিলোঁ ঘৰত কিন্তু আইতা ঢুকুৱাৰ আগত গৈছিলোঁ মই ঘৰৰ পৰা আহিছিলোঁ মই যিহেতু বাহিৰত থাকোঁ চ' ফিলটো যেতিয়া আইতাজনী বুলি কৈ উশাহটো লৈছিলে তো সেই ফিলটো মানে মোৰ আইতালৈ অলপ মনত পৰিছে চ' সেইকাৰণে কৈছোঁ বাট মই এটাই কথা ক'ব বিচাৰোঁ চাওক টকা পইচা সা সম্পত্তি দেখা শুনা এইবিলাক একো নাই জীৱনত বহুত ডাঙৰ জিৰ' হয় একো নাই চাব টকা আজি আছে কালি নাই সকলো ক্ষেত্ৰত এনেকুৱা নহয় মানুহবোৰ কিছুমানে ভাবে মোৰ টকা নাই মই দুখীয়া সেইটো নহয় বিলিভ কৰক এই ধনী মানুহবিলাকে লাখ কৰোৰ টকা তেওঁলোকৰ আছে যদিও তেওঁলোক একচুৱেলি সুখী নহয় তেওঁলোকৰ মাত কথা ভাল নহয় মাক যাব ৰাতিপুৱা 9টা বজাত স্কুল বা কলেজ অফিচ য'লৈকে নহওক মাক যাব 9টা বজাত বাপেক যাব 10টা বজাত ল'ৰা ছোৱালী যাব 7টা বজাতে স্কুল ঘৰত কোনো ক'তো নাই ইজন যাব 9টা বজাত সিজন সোমাব 8টা বজাত সিজন যাব 10টা বজাত সিজন সোমাব 7টা বজাত এইবিলাক জিৰ' আমি ভাবোঁ কি ধনী মানুহ তেওঁলোকৰ টকা এটা পইচা একো নাই এইবিলাক একো নাই টকা পইচা সা সম্পত্তি কৈছে নহয় এটা বিগ জিৰ' হয় মানুহক মাথো জীয়াই থাকিবলৈ অলপ মৰম লাগে নিমখ দিয়া ভাতকেইটাই খাই আপোনালোকে মানে বহুত টেষ্টি লাভ কৰিব যে নিমখ দিয়া ভাতকেইটা নিমখ অলপে জলকীয়া এটাই যদি হয় ন ভাত কেইটামান যদি সকলোৱে মিলি জুলি থকা যায় মৰমে খোৱা যায় ন সকলোৰ মাজত তেতিয়াহ'লে সেইকেইটাই অমৃতৰ নিচিনা লাগিব আৰু যদি চিকেন মটন পনীৰ বিৰিয়ানী যি নাখাওক কিয় আপোনালোকে যিমানবিলাক খালেও ন এইবিলাক টেষ্টি যদি মানুহৰ মাত কথা তেওঁলোকৰ ঘৰৰ সকলোবিলাকৰ মাজত মিলা প্ৰীতি নাথাকে ন সেইটো কোনো ফাইদা নাই তেওঁ যিমানে যি নাখাওক কিয় অমৃত খালেও তেওঁ গাত কোনো নোসোমায় চ' আপোনালোকে কি বুজিছে মই গম নাপাওঁ ভিডিঅ'টো দেখা পাই একচুৱেলি মই এইটোৱে ফিল কৰিছোঁ এইটোৱে বুজিছোঁ যে টকা পইচা মৰম দেখা শুনা সৌন্দৰ্য এইবিলাক একো নাই এইবিলাক এটা জিৰ' হয় মানুহৰ খালি মৰমেৰে থাকিলে মৰমেৰে কথা পাতিলে মিলি জুলি থাকিলে এইখন পৃথিৱীত বহুত কিবা কিবি কৰি দিব পাৰে আৰু মই সেইটো এই ভিডিঅ'টোৰ পৰা মই ফিল কৰিছোঁ আগতে ময়ো ফাংচন কৰোঁ এইটো কিন্তু মই সেইবিলাক বাদ দিওঁ হয় সেইটো বাট এতিয়া মই এইটো ফিল কৰিছোঁ যে একমাত্ৰ মানুহক জীয়াই থাকিবলৈ টকা পইচা সা সম্পত্তি লাগে কম বেছি পৰিমাণে সেইবিলাকো লাগে কিন্তু তাৰ লগে লগে ন মৰমটো মষ্ট ইম্পৰ্টেণ্ট হয় এই মৰমখিনি যদি নাথাকিলে হয় ন এই পৃথিৱীখন একো নহ'লে হয় জিৰ' হ'লে হয় বাট মই ক'ব নোৱাৰিছোঁ একচুৱেলি কিয় মই ভিডিঅ'টো দেখা পাই মোৰ একদম আমাৰ আইতালৈ মোৰ মনত পৰি গ'ল যিহেতু কাকাক দেখা পোৱা নাছিলোঁ আইতাক দেখা পাইছোঁ ওচৰৰ পৰা চ' মৰা আগমুহূৰ্তত দেখা নাই যদিও মানে কি আগৰ তাৰ ফিলটো মই গম পাইছোঁ বহুতে বেয়া লাগিলে বৰ বিশেষ দীঘল নকৰোঁ চ' সকলোকে এইটোৱে মোৰ ৰিকুৱেষ্ট আপোনালোকে সকলোৱে ভালকৈ থাকক ধুনীয়াকৈ থাকক হাঁহি মাতি থাকক সকলোৱে মিলা প্ৰীতিয়ে মৰমেৰে থাকক সেইটোৱে বিচাৰোঁ সেইটো যদি আপোনালোকে কৰি থাকে ন তেতিয়াহ'লে এইখন পৃথিৱীত আপোনালোকে কোনো ধুমুহা মানে কয় নহয় ক'ৰবাত ধুমুহা বতাহ আহিলেও বহুত ডাঙৰ ধুমুহা বতাহ আহিলেও যেনেকৈ এখন ঘৰ ভাঙিব নোৱাৰে যদি তাৰ খুটা গপচ থাকে ঠিক তেনেকুৱা আপোনালোকৰ ভিডিঅ'টো হ'ব চ' মই সেইটোৱে বিচাৰোঁ বাট যি কি নহওক কিয় আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো দেখা পাই আপোনালোকৰ কি ফিল হৈছে কি বুজিছে চ' আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানেই মই বহুত ইম'চনেল হৈছোঁ সেইকাৰণে বৰ দীঘল নকৰোঁ ভিডিঅ'টো চ' বাই